রহস্যৰে কাহিনী। নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ আগত মই এনেকুৱা এটা কথা ক'ম যে আমি বাৰে বাৰে বিফল হ'লে কি কৰিব লাগে। বন্ধুসকল, কোনো মানুহে যদি বাৰে বাৰে অসফলতা হয় বা বাৰে বাৰে পৰাজয়ৰ সন্মুখীন হ'ব লগা হয়, তেতিয়া আত্মবিশ্বাস কমজোৰ হ'বলৈ ধৰে। বাৰে বাৰে প্ৰয়াস কৰাৰ পাছতো যদি আমি সফলতা নাপাওঁ, তেতিয়া আমি নিজকে দুখ দিবলৈ লওঁ। কোনোবা জেগাত কিজানি কমি আছে, মোৰ কপালেই বেয়া, আচলতে এইটো কাম মোৰ নহয়েই, এনেকুৱা ধৰণৰ ভাৱ মনলৈ আহে। এই কথাবোৰ ভাবি ভাবি আমি নিজকে কমজোৰ বনাই দিওঁ আৰু আমাৰ নিজৰে আত্মবিশ্বাস নাইকিয়া কৰি দিওঁ। বন্ধুসকল, আপোনালোকে চিন্তা নকৰিব, আজি এই ভিডিঅ'টোত আপোনালোকলৈ এই চিন্তাৰ দূৰ কৰাৰ উপায় লৈ আহিছোঁ। বন্ধুসকল, প্ৰথমতে আপোনালোকক এটা কাহিনী শুনাব বিচাৰিছোঁ আৰু তাৰ পাছত আপোনালোকক গীতা শাস্ত্ৰৰ এফাকি শ্লোক বৰ্ণনা কৰিম। এই কথাকেইটা জানি আপুনি বাৰে বাৰে পাই থকা অসফলতাৰ কাৰণ আৰু তাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় জানিব পাৰিব। আহকচোন বন্ধুসকল, পলম নকৰি আমি কাহিনীটো শুনি লওঁ। কোনো এখন গাঁৱত এজন পূজাৰী আছিল। তেওঁ সদায় ধৰ্ম কৰ্মৰ লগতে লাগি ফুৰিছিল। এদিনাখন পূজাৰীজনে তেওঁ শিষ্য কেইজনমানক লৈ এখন গাঁৱলৈ ফুৰিবলৈ গৈ আছিল। যেতিয়া তেওঁ গাঁৱৰ পৰা আনখন গাঁৱলৈ যাবলৈ এখন জংঘল পাৰ হ'ব লগা হৈছিল, তেনেতে তেওঁৰ দৃষ্টি এটা প্ৰকাণ্ড শিলৰ ওপৰত পৰিছিল। এই শিলটো দেখিয়েই পূজাৰীজনৰ মনলৈ এটা বিচাৰ আহিল যে এইটো এটা বহুত ডাঙৰ শিলচোন। এই শিলটোৰ পৰাই ভগৱানৰ এভাগ মূৰ্তি বনাব পৰা হ'লে ভাল আছিল। তেতিয়া তেওঁ বিচাৰ কৰিল আৰু তেওঁ শিষ্যসকলক কৈ শিলটো লৈ ল'লে আৰু এজন মূৰ্তি বনোৱা মানুহৰ ওচৰ পালেগৈ। পূজাৰীজনে তেওঁক ক'লে, এই শিলটো ভাঙি ভগৱানৰ এভাগ মূৰ্তি বনাব লাগে, তুমি পাৰিবা নহয়? আৰু মূৰ্তিকাৰজনে উত্তৰ দিলে, হৈ যাব, মই পাৰিম। আৰু কথামতে কাম আৰম্ভ কৰিবলৈ ল'লে। যেতিয়া মূৰ্তিকাৰজনে শিলটোৰ ওপৰত প্ৰথমবাৰ প্ৰহাৰ কৰিছিল, তেতিয়া তেওঁ বুজি উঠিছিল যে শিলটো বহুত কঠিন। আৰু তাৰ পাছত বহুত জোৰেৰে আকৌ প্ৰহাৰ কৰিলে, কিন্তু শিলটো নাভাঙিল। মূৰ্তিকাৰজনে এবাৰ এবাৰকৈ বাৰে বাৰে শিলটোত প্ৰহাৰ কৰি গ'ল, কিন্তু শিলটো নাভাঙিল। তেওঁ একেৰাহে ৯৯ প্ৰয়াস কৰিলে, কিন্তু কোনো ফল নাপালে। আৰু অৱশেষত তেওঁ হাৰ মানি পূজাৰীজনক মাতি কথাখিনি বুজাই ক'লে আৰু শিলটো তেওঁক ঘূৰাই দি পঠালে আৰু ক'লে যে মোৰ দ্বাৰা এইটো কাম নহ'ব, মোক বেয়া নাপাব। মূৰ্তিকাৰজনৰ কথা শুনি পূজাৰীজনৰ মনটো বহুত বেয়া লাগিল আৰু মূৰ্তিকাৰজনৰ ঘৰৰ পৰা শিলটো লৈ গ'ল আৰু এজন বেলেগ মূৰ্তিকাৰক হতুৱাই তেওঁক মূৰ্তিভাগ বনাবলৈ দিলে। সেই মূৰ্তিকাৰজন এজন সৰু মূৰ্তিকাৰ আছিল। তেওঁ সৰু সুৰা কাম কৰিছিল আৰু সেই মূৰ্তিকাৰজনক মূৰ্তিভাগ বনাবলৈ কোৱা দেখি মূৰ্তিকাৰজনেও বহুত আগ্ৰহ কৰিছিল আৰু পূজাৰীজনক ক'লে যে হৈ যাব, মই মূৰ্তিভাগ বনাই দিম। আৰু কথামতেই কাম আৰম্ভ কৰিবলৈ ল'লে। মূৰ্তিকাৰজনে নিজৰ হাতুৰিটো লৈ শিলটো ভাঙিবলৈ যেতিয়া প্ৰথমবাৰ প্ৰহাৰ কৰিছিল, তেতিয়াই শিলটো ভাগি পৰিল, কিয়নো শিলটো প্ৰথমজন মূৰ্তিকাৰৰ হাতুৰি কোবতেই কমজোৰ হৈ পৰিছিল। তেওঁ আৱশ্যক হৈছিল মাথো এবাৰ অন্তিম প্ৰয়াসৰ। যেতিয়াই সৰু মূৰ্তিকাৰজনে শেষৰবাৰ সেই অন্তিম প্ৰহাৰ কৰিলে, তেতিয়া শিলটো ভাগি গ'ল আৰু পূজাৰীজন বহুত আনন্দিত হ'ল। আৰু কেইদিনমানৰ ভিতৰতেই সেই সৰু মূৰ্তিকাৰজনে ভগৱান শিৱৰ এটি সুন্দৰ মূৰ্তি বনাই দিয়ে আৰু
মূৰ্তিটো দেখি পূজাৰীজনৰ মনলৈ এটা বিচাৰ আহিছিল। তেতিয়া তেওঁ ভাবিছিল, যদি প্ৰথমজন মূৰ্তিকাৰে ৯৯ প্ৰয়াস কৰাৰ পাছত কোনো হাৰ নামানি যদি তেওঁ অন্তিমবাৰ প্ৰয়াস কৰিলেহেঁতেন, তেওঁৱেই এই সফলতা লাভ কৰিলেহেঁতেন আৰু তেওঁৱেই ইয়াৰ ফল পালেহেঁতেন। এইটোৱে আছিল সেই কাহিনী। বন্ধুসকল, এই কাহিনীটোৰ লগত জড়িত শ্ৰীমদ ভাগৱতৰ গীতাশাস্ত্ৰত পোৱা যায় আৰু গীতাশাস্ত্ৰত ৩ নং অধ্যায়ৰ ৮ নং শ্লোকত ভগৱান শ্ৰীকৃষ্ণই এনেদৰে কৈছে যে, কৰ্ম কৰাৰ অপেক্ষা নকৰি নিজৰ কৰ্ম কৰি যোৱা কৰ্মইহে শ্ৰেষ্ঠ। কৰ্মৰ অবিহনে আনকি শৰীৰৰ খেয়াল ৰখাও সম্ভৱ নহয়। বন্ধুসকল, ওপৰত কোৱা কাহিনী আৰু গীতাশাস্ত্ৰৰ এই শ্লোকৰ অনুসৰি নিতৌ কৰ্ম কৰি যোৱা, কাৰণ কৰ্মইহে সফলতা পোৱাৰ একমাত্ৰ চাবিকাঠি। বহুত মানুহে কঠিন পৰিশ্ৰমেই কৰে, কিন্তু অন্তিমবাৰ প্ৰয়াস কৰাৰ আগতেই হাৰ মানি ভাগৰি পৰে। কঠোৰ পৰিশ্ৰম আৰু বহুত চেষ্টা কৰি সফলতাৰ দুৱাৰ পায়গৈ, কিন্তু সেই দুৱাৰখন খোলাৰ আগতেই নিৰাশ হৈ ঘৰলৈ ঘূৰি আহে। যদি তেওঁ সেই অন্তিমবাৰো চেষ্টা কৰিলেহেঁতেন, সঁচাই দুৱাৰখন খুলি গ'লহেঁতেন আৰু সেই অন্তিমবাৰেই আছিল সেই সফলতাৰ প্ৰয়াস। বন্ধুসকল, আপোনালোকে যদি ভিডিঅ'টি ভাল পালে আৰু এই চেনেলটোৰ পৰা যদি নজনা কথা জানিব পাৰিছে, ভিডিঅ'টি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটোৰ ছাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকনটোত ক্লিক কৰিবলৈ নাপাহৰিব। বেল আইকনটোত ক্লিক কৰিলেহে মই দিয়া ভিডিঅ' আপোনালোকে সকলোতকৈ আগতে লাভ কৰিব। ধন্যবাদ।